নতুন ঘৰ বনোৱাৰ আজি পাৰ্টি পুৰা ধামাকা। সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে, বৰ্তমান বনাই আছো। তাৰে ব্ৰইলাৰ আজি পাৰ্টি। পিঁয়াজ, জলকীয়া, ৰচুন, জালুক ৰেডি কৰা হৈ গৈছে। দাটো চুকাকো দা চুকাবাটো আজ খায়েগা। আজি ঠিকছে খাম। ঠিকছে খাবলৈ হ'ল। মই ডাঙৰ পেন নাই। পুৰা এইবিলাক কৈ থাকিলে এতিয়া খোৱাটো বহুত টাইম হৈ যাব। মাংসটো লাই আৰু সৰিয়হ দালেৰে বনোৱা হৈছে। খাই চাবচোন কেনে লাগে। আকৌ আঘোণৰ হুনগুটি ধানবোৰ ঘৰলৈ নিবলৈ লাহে লাহে আৰম্ভ কৰে।